গৌৰখীয়া প্ৰভুৰ এটা মানে মন্দিৰ আছে, সেইটো এবাৰ দেখুৱাই দিছোঁ। স্কুলখন আছে, তো এবাৰ পঢ়া স্কুলখন মই মানে দেখুৱাম। এইখনৰ মানে নপাৰাতে পৰে মিনিমাম। হেল্ল' এণ্ড নমস্তে বন্ধুসকল। তো আজি বনাম ভিডিঅ' আমাৰ চেঙা নপাৰাত ভিডিঅ'টো। তো ভিডিঅ'টো মানে কি গাইজ পুৱাই বানল হৈ মানে কি এতিয়াতো 12টা বাজি গ'ল। মানে এই বৰষুণ দেখা নাই কি অৱস্থা কৰিছে, মানে বৰষুণ এৰাই নাছিল গাইজ। তো মানে এতিয়া বৰষুণ এৰিল আৰু মানে ইয়াকো মাতিছিলোঁ মই ফোন কৰি, এতিয়া আহি পালে। তো এতিয়া বলক গাইজ আহি পালোঁ নপাৰা। আৰু এটা কথা কৈ দিছোঁ গাইজ, মানে নপাৰাত আমাৰ মানে মামাহঁতৰ ঘৰ। তো মানে মামাৰ ঘৰত মানে আমি দুয়ে আহি চাইকেলখন থৈ দিলোঁ আৰু এতিয়া মানে ভিডিঅ' ষ্টাৰ্ট কৰোঁ। চাওক, ইটো মানে ইটোৱে হ'ল আমাৰ মামাহঁতৰ ঘৰ। আৰু তাত মানে ঘৰৰ ছায়াত মানে থৈ দিছোঁ আমাৰ অমিত ভাইৰ চাইকেলখন। আৰু মামাৰ মানে নিচেই ওচৰত মানে নপাৰাৰ নামঘৰটোতো দেখুৱাইছোঁ, চাই থাকক। মানে মামাৰ ঘৰটো পূৰা একদম চিধা চিধি আছে, হ'ল নপাৰাৰ মানে এই নামঘৰটো পূৰা একদম চিধা চিধি একদম পূৰা সন্মুখতে আছে। এইটোৱে হ'ল নপাৰাৰ নামঘৰ। তো ভিতৰলৈ এবাৰ যাওঁ আৰু নামঘৰটো মানে ভালদৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এইটোৱে হ'ল মানে নপাৰা গাঁৱৰ নামঘৰটো, আৰু লগতে ছাইডত আছে এটা দৌল মন্দিৰ। তো সেইটোৱে হ'ল নপাৰাৰ দৌল মন্দিৰ। আৰু গাইজ নামঘৰ থকা ফিল্ডখনত মানে তাৰে ভিতৰতে মানে ইয়াত এটা মানে অংগনবাড়ী কেন্দ্ৰ আছে। এইটো হ'ল অংগনবাড়ী কেন্দ্ৰ চেঙা নপাৰাৰ। আৰু এই ফিল্ডখনৰ মানে গোটেই দৃশ্যটো এবাৰ সকলোকে দেখাই দিছোঁ, চাওক। শিৱ মন্দিৰটো মানে ইয়াৰ লগত মানে নামঘৰৰ লগত একেলগে নাই। মানে ইয়াৰ যোনটো নপাৰাৰ চৌক আছে তাতে মানে নপাৰাৰ শিৱ মন্দিৰটো আছে। তো তালৈকে যাওঁ আৰু তাৰ শিৱ মন্দিৰটো দেখাবলৈ চেষ্টা কৰোঁ। তো বলক আমাৰ লগত। দেৱৰোদেৱ মহাদেৱৰ হ'ল এইটোৱে মন্দিৰ নপাৰাৰ। বম বম ভোলে, জয় শিৱ শংকৰ। টেঙাত মানে যিখন গৰুৰ মেডিকেল আছে, পশু চিকিৎসালয়, তো মানে সেইখন মেডিকেল মানে নপাৰাৰ ভিতৰতে পৰে। আৰু সেইখন মেডিকেল আমি দুয়ে মানে দেখুৱাম। তো তো গাইজ নপাৰাতো মানে এটা গৌৰখীয়া প্ৰভুৰ এটা মানে মন্দিৰ আছে, সেইটো এবাৰ দেখুৱাই দিছোঁ। সকলোকে মানে গাইজ নপাৰাত থকা দোকানবোৰ দেখুৱাই দিছোঁ। তো চাই থাকক নপাৰাত থকা দোকানবোৰ। ভিডিঅ' মানে শ্বুট কৰা কথা আছিল গাইজ 10-11টামান বজাত। তো মানে বৰষুণে বহুত বেয়া অৱস্থা কৰিলে। এয়া চাওক, ৰাস্তাতে একেবাৰে পানী জমা কৰি পেলাইছে। আৰু মানে কি সেইবাবে মোৰ ভিডিঅ'টো বনাওঁতে অলপমান দেৰি হৈ গ'ল। তো গাইজ মানে মই যিটো বাটত থিয়া দি আছোঁ, এইফালে মোৰ মানে পঢ়া স্কুলখন আছে। তো এবাৰ পঢ়া স্কুলখন মই মানে দেখুৱাম। এইখনৰ মানে নপাৰাতে পৰে মিনিমাম। তো গাইজ মানে এই ৰাস্তাটোতে গ'লে মোৰ পঢ়া স্কুলখন আছে, সেইখন এবাৰ দেখুৱাম। বন্ধু বান্ধৱীসকল, এইখনেই হ'ল মই পঢ়া স্কুলখন, শংকৰদেৱ শিশু নিকেতন চেঙা। আৰু বিদ্যালয়খনৰ পিছফালে আছে চেঙা বিখ্যাত আঙুলি কটাৰ বাৰী। আৰু যদি গাইজ এইখন বাৰীখনৰ ওপৰত মানে এটা ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত ক'ব, মই বনাম। গাইজ মই কৈ দিছোঁ যে এই আঙুলি কটা বাৰীখনৰ লগত আমাৰ স্কুলৰ
মানে বহুত স্মৃতিবোৰ জড়িত হৈ আছে তো যদি গাইজ এই বাৰীখনৰ লগত এটা ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত ক'ব মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম তো গাইজ চাঙা নপাৰা ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ মানে এতিয়া আমি ঘৰ আহি পালোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে ভ্লগ পাই থাকিব আৰু নেক্সট ভিডিঅ'টো আহিব চেঙা হালদিয়া পাৰাৰ ওপৰত তো আজিলৈ মানে বাই বাই